বন্ধুসকল ইউটিউবাৰ খিটেকাই অতিকৈ ভয়ংকৰ দুখ লগা ঘটনা জীৱন মৃত্যুৰ মাজেৰে জীয়াই আছে প্ৰকৃততে কি হৈছে বন্ধুসকল ইউটিউবাৰ খিটেকাই হিচাপে পৰিচিত দীপজ্যোতি ডেকাৰ যোৱাকালি মংগলদৈত কিছুমান দুষ্কৃতিকাৰীৰ আক্ৰমণত অতিকৈ গুৰুতৰভাৱে আহত হৈছে ইউটিউবাৰ দীপজ্যোতি ডেকাক বৰ্তমান বাইহাটা চাৰিআলিৰ চিগনাছ নামৰ ব্যক্তিগত নাৰ্ছিং হোমৰ আইচিউত চিকিৎসাধীন হৈ আছে তেখেতে সোনকালে সুস্থ হৈ উঠক তাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ বাদ দিয়ে আমি বিয়া হোৱা এটা 4-5 বছৰে হ'ল নহয় নে আমি এটা কাম কৰোঁতে নহ'ল 3 বিল্ডিং এটা বনাওঁ দে 3 বিল্ডিং হেৰি হ'বহে আপোনাৰ সৌদাৰ কথা বাদ দিয়ক মোৰ মনত আছে নহয় বিয়াৰ পিছদিনা যিটোহে 3 বিল্ডিং দেখাইছা মোক হেৰি হ'লা আৰু সেইগিলা কথা মনত নাপেলাবিছোনে অতীতত অতীত হৈ যাবা যি দিঠকত ভাব নাই ভাববা লাগব ভাবিলি আকৌ জ্বৰে বিহে উঠে নহয় হেৰি চিন্তা কৰচোন একবাৰ